হেল্ল' ফ্ৰেণ্ড, জব ইনফৰমেশ্যন চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিম NHAI পৰা নতুন ৰুল ওলাইছে টল প্লাজা এণ্ট্ৰি পাছৰ কাৰণে। ইয়াৰলিও ল'ব পাৰে আপোনালোকে আৰু লাইফ টাইমৰ কাৰণেও ল'ব পাৰে। ইয়াৰলি ল'লে আপোনালোকে কেইটকা পে' কৰিব লাগিব আৰু লাইফ টাইমৰ ল'লে আপোনালোকে কিমান পে' কৰিব লাগিব, এইটো ভিডিঅ'ত আমি জানিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন আমি চাওঁ। ইয়াতে চাব পাৰে আপোনালোকে দ্য নেশ্যনেল হাইৱেজ অথৰিটি অফ ইণ্ডিয়া NHAI is proposing an annual toll pass for a one-time fee of 3,000, allowing unlimited travel on national highways and expressways for a year. There is also a lifetime pass options for 30,000 valid for 15 years. These passes are intended to streamline toll collection and make highway ট্ৰেভেল মোৰ এফৰ্ডেবল। ইয়াতে চাব পাৰে আপোনালোকে 3,000 যদি আপোনালোকে পে' কৰে তেতিয়াহ'লে আপোনালোকে এক বছৰৰ কাৰণে আনলিমিটেড ঘূৰিব পাৰিব, ফ্ৰীতে ঘূৰিব পাৰিব এক্সপ্ৰেছৱেজ আৰু হাইৱেত। আৰু যদি আপোনালোকে 15 ইয়াৰ্ছৰ কাৰণে গোটেই পাছ ল'ব খোজে তেতিয়াহ'লে 30,000 আপোনালোকে পে' কৰিব লাগিব আৰু 15 ইয়াৰ্ছৰলৈকে আপোনালোকে হাইৱেজ আৰু এক্সপ্ৰেছৱেত ফ্ৰীতে ট্ৰেভেল কৰিব পাৰিব বিনা টোল গেট দিয়ে। ইয়াতে চাব পাৰে আপোনালোকে এনুৱেল পাছ। For a one-time payment of 3,000, user can travel on any NHAI highways and expressways for a year. আপোনালোকে 3,000 পে' কৰিলে ট্ৰেভেল কৰিব পাৰিব NHAI হাইৱে আৰু এক্সপ্ৰেছৱেত এক বছৰৰ কাৰণে। তাৰপিছত ইয়াতে চাব পাৰে লাইফ টাইম পাছ। যদি আপোনালোকে লাইফ টাইম পাছ ল'ব খোজে তেতিয়াহ'লে a single payment of 30,000 provides unlimited travel on NHAI highways for 15 years. আপোনালোকে যদি 30,000 পে' কৰে তেতিয়াহ'লে আনলিমিটেড ঘূৰিব পাৰিব NHAI হাইৱেজত 15 বছৰলৈকে আপোনালোকে ফ্ৰীতে ঘূৰিব পাৰিব বুলি ইয়াতে উল্লেখ কৰা হৈছে। আৰু চাব পাৰে ইণ্টিগ্ৰেশ্যন উইথ ফাষ্টেগ। দিছ passes will likely integrate with the existing fastag system.